পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৫ সংখ্যক উপজা দিন পালন। মৰাণ অঞ্চলৰ অগ্ৰণী শিশু প্ৰতিভা বিকাশ অনুষ্ঠান মৌকুঁৱৰ উদ্যোগত পণ্ডিত প্ৰবৰ কৃষ্ণকান্ত সন্দিকৈৰ ১২৫ সংখ্যক উপজা দিন মৰাণৰ সমীপৰ খুমটাইৰ শ্বহীদ চন্দ্ৰধৰ বুঢ়াগোহাঁই প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয়। উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বৃক্ষৰোপণ কৰে মৌকুঁৱৰ সভাপতি বিশিষ্ট শিশু সাহিত্যিক ডাঃ লোহিত কুমাৰ বৰাই। ইয়াৰ পাছতে মৰাণ শাখা সাহিত্য সভাৰ সভাপতি তথা মৰাণ জুনিয়ৰ কলেজৰ অধ্যক্ষ প্ৰশান্ত দত্তই কৃষ্ণকান্ত সন্দিকৈদেৱৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত অনুষ্ঠিত হোৱা চিত্ৰাংকন প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী বীণা বৰগোহাঁই। মৌকুঁৱৰ সম্পাদক শিক্ষক সুনীল গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে আপকোৰ উপদেষ্টা মৰাণ অঞ্চলৰ বিশিষ্ট সাংবাদিক সুবিত কুমাৰ ছেত্ৰীয়ে। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে DY365 মৰাণৰ সাংবাদিক তপব্ৰত গগৈ। চিত্ৰাংকনৰ বিচাৰক হিচাপে উপস্থিত থাকে জ্ঞানম একাডেমীৰ শিক্ষয়িত্ৰী পল্লৱী দত্ত চৰকাৰী। এই অনুষ্ঠানতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। চিত্ৰাংকন প্ৰতিযোগিতাৰ ক শাখাত ছেণ্ট জোচেফ হাইস্কুলৰ পালকি দে প্ৰথম, স্বামী বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ আৰণ্যক দীক্ষা গগৈ দ্বিতীয়, জ্ঞানম একাডেমীৰ মাহিকা চৰকাৰী তৃতীয় আৰু ছেণ্ট জোচেফ হাইস্কুলৰ ক্ৰমে আৰিয়ানা চেতিয়া আৰু আদ্ৰিকা গগৈয়ে বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। খ শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ক্ৰমে ছেণ্ট জোচেফ হাইস্কুলৰ ছায়ামণি গগৈ, বটামৰা জাতীয় বিদ্যালয়ৰ উদিত নেওগ আৰু বৰদবা প্ৰাথমিক বিদ্যালয়ৰ পাৰ্থ মাহালিয়া। বিচাৰকৰ উদগনিমূলক বঁটা লাভ কৰে ছেণ্ট জোচেফ হাইস্কুলৰ ৰীতিকা দে আৰু ব্ৰনছন এণ্ড ব্ৰাউন ইংলিছ একাডেমীৰ আদ্ৰিতা পৰখা নেওগে। চিত্ৰাংকন প্ৰতিযোগিতাৰ গ শাখাত প্ৰথম স্থান লাভ কৰে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অঞ্জনী চেতিয়া, হলি চাইল্ড ইংলিছ একাডেমীৰ পীয়ুষ দত্ত আৰু দ্বিতীয় আৰু অইল ইণ্ডিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মৃগাংগী চেতিয়াই তৃতীয় স্থান লাভ কৰে। ছেণ্ট জোচেফ হাইস্কুলৰ ভাৰ্গৱী চেতিয়া, শিক্ষাবেলী ডিব্ৰুগড়ৰ আত্মিকা গগৈ আৰু জ্ঞানম একাডেমীৰ সুশান্ত গগৈয়ে গ শাখাত বিচাৰকৰ বিশেষ বঁটা লাভ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা ৩ কোটিৰো অধিক ছাত্ৰ ছাত্ৰীক মৌকুঁৱৰ তৰফৰ পৰা অংকন সঁজুলি প্ৰদান কৰা হয়। উপস্থিত ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে। মৌকুঁৱৰ পত্ৰিকা সম্পাদক তথা লেঙেৰী কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপক জ্ঞানন্দ চুতীয়াই সভাৰ শলাগৰ শৰাই আগবঢ়ায়। মৰাণ জাতীয় বিদ্যালয়ৰ অধ্যক্ষা দিব্যজ্যোতি গগৈ, শ্বহীদ চন্দ্ৰধৰ বুঢ়াগোহাঁই প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ চুতীয়া, শ্বহীদ চন্দ্ৰধৰ বুঢ়াগোহাঁই প্ৰাথমিক বিদ্যালয়ৰ সহ শিক্ষয়িত্ৰী বিনুমণি কোঁৱৰ, মৰাণ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক নৰেন গগৈ, ৰিডমৰ অধ্যক্ষ শুভ্ৰজ্যোতি মহন, বটামৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী সন্ধ্যাৰাণী ফুকন, কচুমাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক তথা মৌকুঁৱৰ সাংগঠনিক সম্পাদক জ্যোতিময় গগৈ, মৌকুঁৱৰ কোষাধ্যক্ষ তথা শিক্ষক গিৰিণ চেতিয়া, মৌকুঁৱৰ সহযোগী সম্পাদক তথা শিক্ষক মানস ৰঞ্জন নেওগ, শিক্ষয়িত্ৰী কৃষ্ণা গগৈ, মৌকুঁৱৰ সাংস্কৃতিক সম্পাদক তথা শিক্ষক বিধান চন্দ্ৰ লাচনৰ লগতে অঞ্চলটিৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি তথা অভিভাৱকসকল উপস্থিত থাকে। সংখ্যক জন্মদিনটো আমি মৰাণৰ শ্বহীদ চন্দ্ৰধৰ বুঢ়াগোহাঁই প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত কৰিছোঁ। আমি শিশুসকলৰ প্ৰতিভা বিকাশৰ লগতে আজি সেই পণ্ডিত প্ৰবৰ আমাৰ অঞ্চলটোৰ শিশুৰ প্ৰতিভা বিকাশৰ বাবে সংগঠিত হোৱা এটি অগ্ৰণী মঞ্চ মৌকুঁৱৰ অন্যতম সংগঠক সাংগঠনিক সম্পাদক শ্ৰীমান সকলৰ গগৈ ডাঙৰীয়া, এই মঞ্চটোৰ নেপথ্য প্ৰতিগৰাকী সন্মানীয় কাণ্ডাৰীসকল, আজি
নিশ্চয় কথা হৈছে। ভাইটি ভণ্টিহঁত তোমালোকে এটা কথা মনত ৰাখিবা যে কৃষ্ণকান্ত সন্দিকৈ বহুত গুণৰ মাজত এটা অতি ডাঙৰ গুণ, সকলোৱে প্ৰশংসা কৰা গুণ আছিল। তেওঁ সকলো কাম সময়মতে কৰিছিল। তোমালোকে তোমালোকৰ কামবিলাক যদি সৰু সৰু কাম হ'লেও সময়মতে নিয়াৰিকৈ কৰি যোৱা, এটা সময়ত সেই কামবোৰেই বৃহৎ কাম কৰি বহি থকা শুবলৈকে পাহৰে। সেইকাৰণে ঘড়ীটো 2 ঘণ্টা আগবঢ়াই থয়, যাতে তেওঁ 12 বজাত শুবলগীয়া হ'লে 2 বজাত দেখিলে যে 2 বাজিলে মই শুব হ'ল, অৰ্থাৎ তেতিয়া 12হে বাজিছিল। গতিকে তেওঁ বহুত সময় হ'ল বুলি শুবলৈ যায়, সেইকাৰণে নিজৰ ঘড়ীটো নিজে 2 ঘণ্টা আগবঢ়াই থৈছিল সেই বুলি ভাবিছিল। আৰু যেতিয়া তেওঁক সেই পুৰস্কাৰটো আনি তেওঁক ঘৰত দিছিল, তেতিয়া তেওঁ খুব ধুনীয়াকৈ আটোমটোকাৰীকৈ পাতিল। কিন্তু কৃষ্ণকান্ত সন্দিকৈয়ে তেওঁৰ জন্মদিন পাতিছিল নে নাজানে, কিন্তু কৃষ্ণকান্ত সন্দিকৈয়ে জন্মদিন পাতিছে। তোমালোকেও এনেকুৱা কাম কৰা, তোমালোকেও ভৱিষ্যতটো এনেকুৱা হওক, তোমালোকৰ জন্মদিন যাতে আনে পাতে। তেওঁ কিমান তেওঁক সন্মান কৰিছিল বহু লোকে নাজানে, আৰু ময়ো ভাবোঁ যে ইয়াত উপস্থিত থকা বহু ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকে নাজানে, কিন্তু আমাৰ পূৰ্বৰ যি বক্তা সুনীল কুমাৰ চেত্ৰী ডাঙৰীয়া আৰু শ্ৰদ্ধাৰ সুনীল কুমাৰ বৰাজীয়ে কৈছিল, মই চমুকৈ কেৱল ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি ক'ব বিচাৰিছোঁ, কৃষ্ণকান্ত সন্দিকৈদেৱৰ বিষয়ে তেওঁলোকে অধ্যয়ন কৰি অৱগত কৰে। কাৰণ কম সময়ৰ ভিতৰতে তেওঁ যি বিশাল ব্যক্তিত্ব, সেই বিষয়ে ইয়াত আমাৰ বক্তাসকলে